চেংলাইপৰ দৰ্শকসকলক জনাই আছো এই মুহূৰ্তৰ এটি অতি দুখজনক খবৰ। आधा घंटा पहले यहाँ सुपरघाट पुल पर भल्लू के पास बहुत बड़ा बस हादसा हो गया। जो पहाड़ी गिर गई है और হিমাচলত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে, য'ত 18 জনতকৈ অধিক যাত্ৰী নিহতৰ খবৰ পোৱা গৈছে। আমি চেংলাইপৰ দৰ্শকসকলক জনাই আছো এই মুহূৰ্তৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। যিহেতু দুৰ্ঘটনাত 18 জনতকৈ অধিক যাত্ৰী ইতিমধ্যে নিহত হোৱাৰ খবৰ পোৱা গৈছে। হিমাচল প্ৰদেশত এই বাছ দুৰ্ঘটনাটো সংঘটিত হয়। उधर को है नहीं, एक तो है জানিব পৰা মতে মঙলবাৰে নিশা হিমাচল প্ৰদেশৰ বিলাসপুৰৰ জিলাত সংঘটিত হয় এই ভয়ংকৰ বাছ দুৰ্ঘটনা। আমি জনাইছোঁ চেংলাইপৰ দৰ্শকসকলক, বিশেষকৈ হিমাচল প্ৰদেশত যি বাছ দুৰ্ঘটনা, এই বাছ দুৰ্ঘটনাত প্ৰায় 18 জনতকৈ অধিক যাত্ৰী নিহত হোৱাৰ খবৰ পোৱা গৈছে। হঠাতে পাহাৰৰ পৰা খহি অহা শিলত প্ৰচণ্ড খুন্দা মৰাৰ ফলতে এই বাছ দুৰ্ঘটনাটো সংঘটিত হয় বুলি ইতিমধ্যে খবৰ পোৱা গৈছে। आधा घंटा पहले यहाँ सुपरघाट पुल पर भल्लू के पास बहुत बड़ा बस हादसा हो गया। जो पहाड़ी गिर गई है और उसमें पूरी बस दब गई है। अभी तक 6 डेड बॉडी निकाल चुके हैं और जेसीबी और प्रशासन के लोग, पुलिस थाना, बहुत तादाद में लोग यहाँ इकट्ठे हुए हैं। तो उम्मीद है कि कोई भी नहीं इस बस में बचा है। ये बस रोहतन से घुमाने के लिए जा रही थी। तो हमारी प्रशासन से और सभी लोगों से अपील है कि यहाँ जितनी जल्दी हो सके मदद मुहैया करवाई जाए, प्लीज प्लीज। আমি চেংলাইপৰ দৰ্শকসকলক যেহেতু জনাই আছোঁ, কালি নিশাৰ ভাগত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। দুৰ্ঘটনাত 18 জনতকৈ অধিক যাত্ৰী নিহত হোৱাৰ বিপৰীতে বহুকেইজন যাত্ৰী গুৰুতৰভাৱে আহত হয় বুলি খবৰ পোৱা গৈছে। স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত সহযোগ কৰে। বিশেষকৈ খবৰ অনুসৰি বাছখনত প্ৰায় 30 জন যাত্ৰী আছিল। ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই নিশাৰ ভাগতে যি আহত লোকসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে। হঠাৎ হোৱা ভূমিস্খলনৰ ধ্বংসাৱশেষত খুন্দা মৰাৰ ফলতে এই বাছ দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। মাৰুৱান কালাউ পথত চলি আছিল এই বাছখন। বিশেষকৈ সেই সময়ত বাছখনত হঠাতে পাহাৰৰ এটা অংশ খহি পৰিল। বাছখনৰ কাষতে খহি পৰিল, ফলত বাছখনে খুন্দা মাৰি ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়, য'ত 18 জনতকৈ অধিক যাত্ৰী নিহত হৈছে বুলি খবৰ পোৱা গৈছে। চেংলাইপৰ দৰ্শকসকলক পোৱাৰ বাবদতে আমি এই দুখৰ খবৰটো জনাই আছোঁ। যেতিয়া বাছখন দুৰ্ঘটনা সংঘটিত হৈছিল, তেতিয়া স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ লোকসকল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই তাত স্থানীয় লোকসকলেও সহযোগ কৰে। যিসকল আহত লোকসকল আছিল তেখেতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি ইতিমধ্যে খবৰ পোৱা গৈছে। তাৰে ভিতৰত 2টি কন্যা শিশু অতিকৈ সুস্থ বুলি খবৰ পোৱা গৈছে। বাকীসকল সংকটজনক অৱস্থাত থকাৰ বিপৰীতে দুজনী শিশু সুস্থ হৈ থকাৰ খবৰ পোৱা গৈছে। আমি চেংলাইপৰ দৰ্শকসকলক জনাই আছোঁ, যিহেতু হিমাচল প্ৰদেশৰ বাছ দুৰ্ঘটনাৰ খবৰ আমি জনাই আছোঁ, য'ত 18 জনতকৈ অধিক যাত্ৰী নিহত হোৱাৰ খবৰ পোৱা গৈছে। আহত লোকসকলক ইতিমধ্যে এম্বুলেন্সৰ দ্বাৰা চিকিৎসালয়ত লৈ যোৱা হৈছে, য'ত চিকিৎসকে তেখেতসকলক চিকিৎসা কৰি থকা পৰিলক্ষিত হৈছে। আমি দৃশ্যসমূহ দেখুৱাই আছোঁ চেংলাইপৰ দৰ্শকসকলক। ক'ব লাগিব যে এই ঘটনাৰ পিছতে গভীৰ শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ৰ পৰা এক চেণ্ডেলৰ জৰিয়তে হিমাচল প্ৰদেশৰ বিলাসপুৰত সংঘটিত ঘটনাক লৈ যি মন্তব্য আছিল, আমি মন্তব্যটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হিমাচল প্ৰদেশৰ বিলাসপুৰত সংঘটিত দুৰ্ঘটনাক লৈ মই গভীৰ শোক প্ৰকাশ কৰিছোঁ। মৃতকৰ শোকসপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ পৰিয়াললৈ 2 লাখ টকা আৰু আহতসকলক 50,000 টকা আৰ্থিক সাহায্য ঘোষণা কৰিছে এক চেণ্ডেলৰ জৰিয়তে প্ৰধানমন্ত্ৰী কাৰ্যালয়।
আমি যিহেতু দৃশ্যটো দেখুৱাই আছোঁ, হিমাচল প্ৰদেশৰ বিলাসপুৰৰ যি বাছ দুৰ্ঘটনা, ভয়ংকৰ বাছ দুৰ্ঘটনাৰ খবৰ আমি জনাই আছোঁ, য'ত 18জনতকৈ অধিক যাত্ৰী নিহত হৈছিল, ঘটনাস্থলীতে নিহত হৈছিল। তাৰ বিপৰীতে বাছখনত 30জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। তাৰে দুজনী কন্যা শিশু সুস্থ বুলি জানিব পৰা গৈছে। বাকী কেইজন সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ খবৰ পোৱা গৈছে। আমি দৃশ্যটো দেখুৱাই আছোঁ চেং লাইভৰ দৰ্শকসকলক, যিহেতু মঙলবাৰে নিশা হিমাচল প্ৰদেশৰ বিলাসপুৰত জিলাত এই ঘটনা সংঘটিত হয়, য'ত 18জনতকৈ অধিক যাত্ৰী নিহত হোৱাৰ খবৰ পোৱা গৈছে। আমি চেং লাইভৰ দৰ্শকসকলক দেখুৱাই আছোঁ কেনে এক পৰিৱেশ আছিল তাত সেই সময়ত, সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। उधर को है नहीं, यहाँ पे त्रासदी पहले से चल रही है लगातार। आज भी मौसम बहुत ख़राब चल रहा है और मैं यहाँ कुल्लू के दशहरे में इसकी क्लोजिंग के लिए आया हुआ था, लेकिन अभी सूचना मिली है कि बिलासपुर में एक प्राइवेट बस हादसाग्रस्त हो गई है और जिसमें 15 लोगों की जानें चली गई हैं। अभी तक 18 लोग मिले हैं, जिनमें से 15 डेड पाए गए हैं और 3 लोगों को हॉस्पिटल भेजा गया है। और शुरुआती अनुमान के मुताबिक समझा जाता है कि बस में 25 से 30 लोग सवार होंगे, लेकिन इसकी पुष्टि की जा रही है। हमारे एसपी वहाँ मौके पे गए हुए हैं, हमारा एडमिनिस्ट्रेशन एडीसी से अभी मेरी बात हुई है। तो शुरुआती सूचना जो मिली है वो आपको मैं बता रहा हूँ, बाकी मैं मौके पे जाके इसकी डिटेल दे पाऊँगा। ठीक सर, ठीक, थैंक यू।